Đấy mà đi đảo máy đó rồi săn bisa lagi kalau di bút ba thì đẹp lắm 1 2 3 দীপদা সকলোৰে পৰিচিত আমি আহি আছো গুৱাহাটীৰ শ্বুটিং লোকেশ্যন এয়া দৃশ্যগ্ৰহণ কৰিবলৈ সকলো ৰেডি হৈছে এয়া আমাৰ ছিংগাৰ শ্বট দিবৰ কাৰণে ৰেডি লগতে কোৰিঅ'গ্ৰাফী দীপদাই খুব ধুনীয়াকৈ কৰি আছে তাৰপিছত কেমেৰামেনে শ্বটবোৰ ল'বলৈ ৰেডি হৈছে সকলো দেখাম আপোনালোকক এয়া দেখিছে খুব সুন্দৰৰে দীপদা অকণমান নাচি দিয়ক বিহাইণ্ড আছিল এই দীপদা সকলোৰে পৰিচিত বিহুকে নাচিং খ্যাত আমাৰ কমেডি এক্টৰ এক্টিং কৰা দীপদা খুব ধুনীয়াকৈ কোৰিঅ'গ্ৰাফ কৰিছে চাওক সকলোৱে কেনেকুৱা একদম ভাল লাগিছে অলপ চাহলাই মই ৰচনালৈ ফাৰ্ষ্ট কাম কৰিছোঁ হয় আৰু আমাৰ কেমেৰা বেক চাইডে আছে আমাৰ স্ক্ৰিপ্ট ৰাইটাৰ বিৰাট ধুনীয়াকৈ লিখিছে গানটো আৰু মই চেষ্টা কৰিছোঁ কিমানখিনি পাৰোঁ হয় হয় ভালকৈ কৰিবলৈ বাকী আৰু ভগৱান জানে অডিয়েঞ্চে জানে কি হয় সকলোৱে চিনি পাইছে দীপদা আমাৰ বিহুকে নাচি দিং খ্যাত এই যে খুব ধুনীয়াকৈ সকলো ব্যস্ত দীপদা আৰু এই গিম্বেলে শ্বট লৈ আছে আমাৰ এই চাইডে বেক ডান্সাৰবোৰ আছে 1 2 3 একশ্যন চাই আছে গুৱাহাটী শিক্ষক গীতিৰ ভিডিঅ' শ্বুটিঙৰ দৃশ্যগ্ৰহণস্থলীত আমি আছোঁ খুব ধুনীয়াকৈ কামবোৰ কৰিছে তো সকলোৱে চাইছে জনপ্ৰিয় কণ্ঠশিল্পী ৰাজনান্দা গীতি দুয়োটাই মিলিয়ে লিখিছিলোঁ কেনেকুৱা পাইছে কি নাজানো বাৰু বহুত মৰম পাইছিলোঁ ৰাজনান্দা কি ক'ব গীতক লৈ কৰি আছোঁ কাম বাকীখিনি সঞ্জীৱে কৰিছে আশীৰ্বাদ কৰক ভালকৈ যেন কৰিব পাৰোঁ কামটো আৰু যাতে মৰম দিয়ে ভুল প্ৰতিবোৰ শুধৰাই দিয়ে যেন কমেণ্টত তাৰে আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আমাৰ ভিডিঅ'বোৰ আৰু আমাৰ চিনেমাটোগ্ৰাফী কৰিছে আমাৰ মৰমৰ দাদা কেইজনমান গুৱাহাটীৰ পৰা আহিছে তোমাৰ নামটো নাজানো বাৰু দীপাংকৰ দা কেনেকুৱা লাগিছে আপোনাৰ ভাল লাগিছে অনুভৱ খুবেই ভাল লাগিছে এইটো জেগাত প্ৰথম আহিছে ন হয় এইটো জেগাত প্ৰথম আহিছে আহিছে হৰ্ষ দা গিম্বেলত আছে কেনেকুৱা লাগিছে এই মজা একদম গীতটোক লৈ গীতৰ বিষয়ে কি ক'ব দুইজনে এইটো ভালেই লাগিছে বহুত ভাল হ'ব আশা কৰোঁ আৰু সকলোৱে সকলোৱে খুব কষ্টৰে যি ৰ'দ দি পতাপ তাৰ হেৰিটো মানে ক্ষতি দিয়া নাই আৰু খুব ভালদৰে কাম কৰিছে আমাৰ 1 2 3 একশ্যন দিবাংকৰ দা পুৰা কাম কৰি আছে পুৰা কামত ব্যস্ত আমি আছোঁ গুৱাহাটীৰ শ্বুটিঙত অলৰেডি হৈ গৈছে আধা শ্বুট আৰু এইফালে আমাৰ প্ৰডাকশ্যন মেনেজাৰ হিচাপে আমাৰ পাৰ্থ কি ক'বা হাই আপোনালোকে গানটো অতি সোনকালে পাব আৰু চাব ভাল হৈছে মোৰ বন্ধু ৰাজেনে কৰিছে গানটো আৰু তেখেতে লিখিছে নামটো মই কালি সঞ্জীৱ আকাশ আমাৰ ওচৰৰে ল'ৰা পাৰ্থ খুব ধুনীয়াকৈ কামবোৰ কৰি আছে ভাল লাগিছে তই আৰু এই চাইডে আছে আমাৰ নামটো কৈছিলে ক্ষীৰোদা কেনেকুৱা কি অনুভৱ লাগিছে কামটো কৰি আৰু কাঞ্চাই বহুত ধুনীয়া কোৰিঅ'গ্ৰাফ কৰিছে গানটো বহাই দিয়া সকলোৱে চাব আপোনালোকে আৰু চবেই শ্বেয়াৰ কৰিব গানটো আৰু বহুত ভাল হৈছে হেল্ল' অঞ্জন ক'বা হেল্ল' খুব ভাল লাগিছে আমাৰ এই গীতটোৰ মেইন এক্টৰ দুজন এখেত আৰু ক্ষীৰোদ আৰু অঞ্জন খুব ধুনীয়াকৈ গীতটো গাইছে ৰাজেনে আশা কৰিছোঁ আপোনালোকে সকলোৱে চাব শ্বেয়াৰ কৰিব আৰু কাঞ্চাই খুব ধুনীয়া এটা গান কোৰিঅ'গ্ৰাফ কৰিছে সকলোৱে চাব বুলি আমাৰ অঞ্জন লগৰ মেইন এক্টৰ ৰুলত আছে তোমাৰ নাম কি আছিলে অনুজা কি ক'বা ফাৰ্ষ্ট টাইম কাম কৰিছোঁ দাদা লগত ৰাজনাহান দাই গাইছে লিখিছে সঞ্জীৱ দা ন ভাল লাগিছে চাব সকলোৱে ভাল লাগিছে খুব ধুনীয়া এটা টিমো ৱৰ্ক এটা কাম হৈছে আৰু এই চাইডে আমাৰ দীপাংকৰ দাই মেকআপ কৰি আছে তোমাৰ নামটো কি আছিলে আমাৰ ক্ষীৰোদাৰ লগত এক্ট্ৰেছ কি ক'বা গীতটো লৈ কেনেকুৱা তোমাৰ অনুভৱ একদম ফাৰ্ষ্ট টাইম কাম কৰিছোঁ একদম বহুত এক্সাইটেড হৈ আছোঁ হয় আৰু এই চাইডে আছে আমাৰ এক্ট্ৰেছৰ মাতৃ আপুনি কি ক'ব ভাল লাগিছে আজি ফাৰ্ষ্ট শ্বুটিঙত আহি মানে মই ছোৱালীৰ কাৰণেতো মই বহুত মানে ছেটিছফাইড হৈছোঁ আৰু মানে
তেওঁৰ ফেনবিলাকো ভাল হৈছে বুলি কৈছে আৰু শ্বুটিংটো এয়াই আৰু ঠিক আছে এনেকৈ চাই যাওক সকলোৱে আমি সকলোবোৰ জনাব ট্ৰাই কৰিম ৰাজনান দা আকৌ ড্ৰেছ চেঞ্জ নতুন এটা লুকত চাব ভিডিঅ'টো আমি আশাবাদী ভিডিঅ'টো লৈ পিনি আপোনালোকৰ বহুমূলীয়া কমেণ্টবোৰ জনাব আমাৰ ভুলকুটিবোৰ আঙুলিয়াই দিব তো চাই যাওক অনাইবা নিমিকে অ নাইবা নিমিকে আমাৰ দীপাংকৰা নাচিব লাগিলে মেকআপ আৰ্টিষ্ট একদম ইচ্ছাত বিচাৰ লাগি গ'ল আৰু দেই এই আমাৰ দীপাংকৰা কি ক'ব গীতটো হাই গাইজ আজি আমি এটা খুব এটা চং ধুনীয়া এটা চং কৰি আছোঁ হয় একচুৱেলি জিয়া ঢল হয় আমাৰ ডান্সাৰে খুব ধুনীয়া ডাইৰেকশ্যন কৰিছে আমাৰ হিৰো হিৰইন নিউ কামাৰে হয় তেখেতলোকে অতি সুন্দৰ পাৰফৰ্ম কৰিছে আশা কৰোঁ ৰাইজে এক কৰি লওক গানটোক অতি সোনকালে গান গাব জানে নাজানো অকণমান গাই দিয়ক গান গাব নাজানো মই আৰে আমাৰ আছে কলা কৌশলীসকল দীপাংকৰা ৱৰ্কিং গ'ল আমাৰ চাইডে আছে উইথ মোৰ লগত গ্ৰুপ আছে মোৰ লগতে লৈ আহিছোঁ ঘিলামৰ পৰা আমাৰ নৱপ্ৰজন্মৰ খুব ধুনীয়া ধুনীয়া আৰু খুব প্ৰতিভাৰ অধিকাৰী আমাৰ এই চাইডে আছে তোমাৰ নাম কি আছিলে কৈ দিয়া নামটো কৈ দিয়া চুতীয়া নমস্কাৰ নমস্কাৰ মোৰ নাম হৈছে দীপ চুতীয়া দীপ চুতীয়া তোমাৰ নাম মোৰ নাম দীপজ্যোতি ঠেঙাল দীপজ্যোতি তোমাৰ বাপুল পাত্ৰ আমাৰ এইফালে ৰোমাঞ্জিত আছে ৰোমাঞ্জিত চিনি পায় মোৰ চেনেলৰ সকলো ভিডিঅ' আছে ৰোমাঞ্জিত বুলবুল বুঢ়াগোহাঁই তাৰপিছতে হোমেন বৰুৱা অনিৰ্বাণ ফুকন সঞ্জীৱ ভালে মোৰ নামৰ নিচিনা একেই দেই দুইজনে খালি মোৰ আকাশ তেখেতৰ ভৰালী আৰু কি ক'বা গোটেইখনকে সুধিছোঁ গীতটোক লৈ গীতটোৰ বিষয়ে কি ক'বা ভাল লাগিছে বহুত ভাল লাগিছে প্ৰথমবাৰ আহিছোঁ ৰাজদা গানটোত অভিনয় কৰিবলৈ নাচিবলৈ পাই আমি বহুত সুখী ভাল লাগিছে এনে মানে অনুভৱ কোৱা বুধবাৰ আজি ধেৰ খালা নিমখ নাই নিমখ বিচাৰি বিচাৰি আকৌ আনিছে তাৰপিছতে সকলোবোৰ আছে অলপ শ্বুটিঙৰ মাজতে আমি অকণমান জমাই থাকিবলৈ যত্ন কৰিছোঁ চ' বহুত কষ্ট হৈছে সকলোৰে এটা কথা এই দুকাপ খোৱাটো আঁতৰি দিলে এনেকৈ খুব সুন্দৰকৈ কামটো গৈছে নিপু আছে আমাৰ ঔমৰেজানৰ বিশেষ ব্যক্তিজন তো চাই যাওক সকলোৱে দুকাপ বুল খোৱাটো